খাম্পা বৰগাৰী কালি ইউপিলৈ যোগদান কৰে। নাই, কিন্তু মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। মানে তেওঁৰ মানে নতুন এটা জীৱন, ৰাজনীতিক জীৱন আৰম্ভ কৰিব খুজিছে। গতিকে যিটো আকাংক্ষা লৈছে সেয়া যেন সফল। ছাৰ, তেখেত বিজেপিতো যোৱাৰ চেষ্টা চলিছিলে কথা। সেইটো নাজানো। ৰাজনীতিৰ ক্ষেত্ৰত মানে যোনে যিটো দলত থাকিলে তেওঁ ৰাইজৰ সেৱা কৰিব পাৰে বুলি ভাবে, সুযোগ আছে বুলি ভাবে, তেনেকুৱা দলতে থাকি পেলাই কাম মানে কৰে ৰাজনীতিক কৰা মানুহ। গতিকে খাম্পা বৰগাৰী ডাঙৰীয়া নিশ্চয় নিজৰ ৰাজনীতিক জীৱনটোত যি দলতে নাযাওক লৈ তাতে তেওঁৰ যিটো সপোন ৰাইজক সেৱা কৰা, নিশ্চয় কিবা এটা মানে তাত এই সুযোগটো দেখিছে কাৰণে তাত থাকি ৰাইজক সেৱা কৰিব খুজিছে। MLA হ'লেতো দায়িত্ব থাকে, সমষ্টিৰ কাম কৰি আছোঁ। গতিকে যিমান পাৰোঁ চেষ্টা কৰিছোঁ। এতিয়া সমষ্টিত বিভিন্ন আঁচনিবিলাক চলি আছে। গতিকে মানুহটো জীয়াই থকালৈকে নতুন নতুন প্ৰয়োজনীয়তা আহি থাকিব হিচাপে আমি কাম কৰি যাই থাকিব লাগে। যিমান পাৰোঁ এতিয়া নতুন কামবিলাক আমি আৰম্ভ কৰি আছোঁ। আৰু প্ৰায় মোৰ সমষ্টিত 2000 কোটি টকামান আমি ৰাজ্য চৰকাৰৰ পৰা মানে ছেকশ্যনটো পালোঁ। সেইবিলাক এতিয়া কাম চলি আছে। তাৰপিছতো আজিৰ মানে সময়ত, আজিৰ যুগত মানে বহুতখিনি মানে সমস্যা আছে, যি সমস্যাবিলাক আৰু আমি কৰি যাই থাকিব লাগে।